আসসালামু আলাইকুম। শাবান মাহ শেষ হওঁ হওঁ ৰমজান মাহৰ জোন দেখাৰ লগে লগে পবিত্ৰ ৰোজা আৰম্ভ হ'ব ইনশাআল্লাহ। লগতে আহি যায় তাৰাবিহৰ নামাজ। এক উৎসাহ উদ্দীপনাৰ সৈতে আল্লাহৰ ওচৰত ক্ষমা বিচাৰি ইবাদত আৰম্ভ হৈ যায়। যি কি নহওক, দ্বিতীয় পৰ্যায়ৰ লকডাউন মে' মাহৰ ৩ তাৰিখলৈকে বৃদ্ধি কৰিছে চৰকাৰে। আৰু এই লকডাউন, ছ'চিয়েল ডিষ্টেন্সিং, চৰকাৰী নীতি নিৰ্দেশনা আমি হাড়ে হিমজুৱে মানি এই কৰোণাক প্ৰতিৰোধ কৰিব লাগিব আৰু চৰকাৰক পৰ্যাপ্ত পৰিমাণে সহায় সহযোগিতা আগবঢ়োৱা আমালোকৰ কৰ্তব্য আৰু দায়িত্ব। কিন্তু ইয়াৰ লগতে আমি ৰমজানৰ ৰোজা তাৰাবিহৰ নমাজ আদায় কৰিব লাগিব। কিন্তু কেনেকৈ এইবোৰ আদায় কৰিম তাৰ এক আপিল তথা নিৰ্দেশনা সমগ্ৰ মুছলিম সমাজলৈ দাৰুল উলুম দেওবন্দ আৰু সকলো মাজহাবৰ উলেমা মুফতিসকলে আগবঢ়াইছে। আহক আমি চাওঁ তেখেতসকলে কি নিৰ্দেশনা তথা আপিল আগবঢ়াইছে আপোনালোকলৈ। কোভিড-19ক প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰী নীতি নিৰ্দেশনা অন্তঃকৰণেৰে পালন কৰা, লকডাউন, ছ'চিয়েল ডিষ্টেন্সিং বা স্বাস্থ্যজনিত সমগ্ৰ নীতি নিৰ্দেশনা মানি চলা। ফৰজ নামাজবোৰ আমি যিদৰে ঘৰত বা মছজিদত আদায় কৰি আহিছোঁ, ঠিক তেনেদৰে তাৰাবিহৰ নামাজো ঘৰতে আদায় কৰিব। ইফতাৰ ঘৰতে কৰিব আৰু এই মহামাৰীত ইফতাৰৰ কাৰণে মছজিদলৈ যোৱা নিষেধ। কোনো ধৰণৰ ইফতাৰ পাৰ্টি এৰেঞ্জ তথা এটেণ্ড কৰা নিষেধ। দুখীয়া আৰু আৰ্তজনক যিমান পাৰা যায় সাহায্য প্ৰদান কৰিব। সদকা, জাকাত, খাইৰাত উপযুক্ত ব্যক্তি তথা অনুষ্ঠানসমূহক প্ৰদান কৰিব। আমি সকলোৱে নামাজ, ৰোজা আৰু তাৰাবিহৰ নামাজ নিয়মিতভাৱে আদায় কৰিম ইনশাআল্লাহ। আৰু তাৰাবিহ আৰু কোৰাণ খতমৰ কাৰণে কোনো ধৰণৰ সমাৱেশ বা একগোট যাতে নহওঁ তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত ৰাখিম। ঘৰতে থাকি দোৱা, দুৰুদ শৰীফ, কোৰাণ খতম ইত্যাদি আদায় কৰিম। আৰু এই মহামাৰী নিৰ্মূল তথা সমগ্ৰ মানৱ জাতিৰ ক্ষমাৰ কাৰণে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব আৰু সকলোকে অনুৰোধ জনাব যাতে সকলোৱে কৰে। সকলোৱে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব যাতে সকলোৱে নীতি নিৰ্দেশনাসমূহ বুজি পায়। আল্লাহ তাআলাই আমাক সকলোকে আমল কৰাৰ তৌফিক দান কৰক। আমিন।